Hello everyone, welcome back to my channel. আজি মই এটা খুব সিম্পল ৰেচিপি লৈ আহিছো। হেইটো হৈছে কলডিলৰ ভাজি। কলডিলৰ ভাজি বনাবলৈ আমাক লাগিব কলডিল, আদা নহৰু পেষ্ট অকণমান, আলু এটা আৰু ইয়াত মই মিডিয়াম সাইজৰ পিয়াজ এটা সৰু সৰুকৈ কাটি লৈছো আৰু এটা কেঁচা জলকীয়া। যদি জলকীয়া বেছি খায় আপোনালোকে তেতিয়া হলে প্ৰয়োজন অনুসৰি দি ল'ব পাৰে। মছলাৰ বাবে আমাক লাগিব জিৰা জালুক আৰু পাঁচফোৰণ। ইয়াত মই এটা ইনগ্ৰেডিয়েন্ট ব্যৱহাৰ কৰিম, হেইটো জানিবৰ বাবে ভিডিওটো লাষ্টলৈকে চাই থাকক। কলডিলখিনি মই এনেদৰে কাটি ললো। এতিয়া মই হাই ফ্লেমত কেৰাহীটো গেছত পাতি দিছো। কেৰাহীটো গৰম হোৱাৰ লগে লগে ইয়াত এতিয়া মই মিঠাতেল দি লম। তেলখিনি গৰম হোৱাৰ লগে লগে এতিয়া ইয়াত মই পিয়াজ দি লম। এতিয়া ইয়াত জলকীয়া আৰু পাঁচফোৰণ দি লম। পিয়াজখিনি ৰঙচুৱা হোৱাৰ লগে লগে এতিয়া ইয়াত মই আদা নহৰু পেষ্টখিনি দি লম। এইখিনি এতিয়া ভালকৈ ভাজি ল'ব লাগিব। এতিয়া ইয়াত হালধিখিনি দি লম। এতিয়া ইয়াত কলডিলখিনি দি লম। এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ব লাগিব। এতিয়া ইয়াত কাটি ৰখা আলুখিনি দি দিম। এতিয়া এইখিনি ভালকৈ মিক্স কৰি ইয়াত সোৱাদ অনুসৰি নিমখ এড কৰিম। এইখিনি এতিয়া ভালকৈ মিক্স কৰি ঢাকন দি লো ফ্লেমত ৰাখি দিম। ঢাকনখন গুচাই কিছু সময় পিছত এতিয়া আকৌ কলডিলখিনি লৰাই দিম আৰু ইয়াত মই জিৰা জালুক এড কৰিম। এতিয়া ইয়াত জিৰা জালুক দি লম। এইখিনি এতিয়া ভালদৰে লাৰি মিক্স কৰি লম। মোৰ সিক্ৰেট ইনগ্ৰেডিয়েন্টটো এতিয়া দিম, সেইটো হৈছে মেগী মছলা। এইটো 1 চামুচ সৰু চামুচেৰে দি লম। এইখিনি ভালদৰে মিক্স কৰি থৈ দিম। কলডিলৰ ভাজি ৰেডি হৈ গ'ল। যদি ৰেচিপিটো ভাল পালে তেনেহলে লাইক কৰিব, কমেন্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাই থাকে।